Hello everyone. আজি প্ৰথম প্ৰশ্নটো which of the following election is not conducted under the supervision of Election Commission of India? তলৰ কোনটো নিৰ্বাচন ভাৰতীয় নিৰ্বাচন আয়োগৰ তত্ত্বাৱধানত অনুষ্ঠিত নহয়? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি গ্ৰাম পঞ্চায়ত। নেক্সট কোৱেশ্চনটো হৈছে দ্য ৰিয়েল নেম অফ তান্তিয়া টোপে ৱাজ। তান্তিয়া টোপেৰ প্ৰকৃত নাম আছিল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি ৰামাচন্দ্ৰ পাণ্ডুৰাং। এখেত আছিল চিপাহী বিদ্ৰোহৰ বলিষ্ঠ এগৰাকী নেতা। নেক্সট কুৱেশ্যনটো হৈছে ডেছ ইজ নট এ ফাণ্ডামেণ্টেল ৰাইট। ডেছ এটা মৌলিক অধিকাৰ নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি ৰাইট টু প্ৰপাৰ্টি। ৰাইট টু প্ৰপাৰ্টিটো 44 এমেণ্ডমেণ্টৰ দ্বাৰা ফাণ্ডামেণ্টেল ৰাইটৰ পৰা উঠাই লোৱা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাৰ ইজ বানাৰঘাটা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড। বানাৰঘাটা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন চি কৰ্ণাটক। পৰৱৰ্তী প্ৰশ্নটো হৈছে হুইচ ইজ দ্য নেশ্যনেল ফ্ৰুট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কোনটো? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি মেংগ'। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য স্মলেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি মাৰ্কিউৰি। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া। ভাৰতৰ জাতীয় বৃক্ষ কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি বানেয়ান। নেক্সট কুৱেশ্যনটো হৈছে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট হু ছেইড। স্বৰাজ মোৰ জন্মগত অধিকাৰ কোনে কৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ মামলুক ডাইনেষ্টি। মামলুক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি কুতুবুদ্দিন আইবাক। মামলুক ডাইনেষ্টিক স্লেভ ডাইনেষ্টি বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দিল্লী চালতানেট। দিল্লীৰ শেষ চুলতান কোন আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ ইব্ৰাহিম লোডি। 1526 চনৰ পানিপথৰ প্ৰথম যুদ্ধত বাবৰৰ হাতত ইব্ৰাহিম লোডিৰ পৰাজয় হয় আৰু ইয়াৰ লগে লগে মোগল সাম্ৰাজ্যৰ সূৰ্য উদয় হয়। নেক্সট কুৱেশ্যনটো হৈছে কালবেলিয়া ডেন্স ইজ ৰিলেটেড টু হুইচ ষ্টেট। কালবেলিয়া নৃত্য কোন ৰাজ্যৰ লগত জড়িত? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি ৰাজস্থান। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ইজ টপ প্ৰডিউচাৰ অফ ৰাইচ ইন ইণ্ডিয়া। ভাৰতৰ ধানৰ সৰ্বোচ্চ উৎপাদক কোনখন ৰাজ্য? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি ৱেষ্ট বেংগল। নেক্সট কুৱেশ্যনটো হৈছে হোৱেন ডিড দ্য বেটেল অফ খানোৱা টেক প্লেচ। খানোৱাৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন চি 1527 বিটুইন আকবৰ এণ্ড ৰাণা সাংগা। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ মুদ্ৰা ৰাক্ষস। মুদ্ৰা ৰাক্ষসৰ ৰচক কোন? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ বিশাখা দত্তা। পৰৱৰ্তী প্ৰশ্নটো হৈছে হু ইজ দ্য অথৰ অফ ইণ্ডিয়া ডিভাইডেড বুক। ইণ্ডিয়া ডিভাইডেড গ্ৰন্থৰ লেখক কোন? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি ইজ নন এজ পিংক চিটি। পিংক চিটি বুলি কোনখন চহৰক কোৱা হয়? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি জয়পুৰ। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া। ভাৰতৰ এটৰ্নী জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন চি আৰ ভেংকটৰামণি। নেক্সট কুৱেশ্যনটো হৈছে এ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কেন বি ডিক্লেয়াৰ্ড বাই এপ্লাইং। আৰ্থিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি আৰ্টিকেল 360। নেক্সট কুৱেশ্যনটো হৈছে চেৰিকালচাৰ ইজ ৰিলেটেড টু হুইচ প্ৰডাকশ্যন। চেৰিকালচাৰ কোনটো উৎপাদনৰ লগত জড়িত? ইয়াৰ সঠিক উত্তৰটো হ'ব চিল্ক। হুইচ অফ দ্য ফলোয়িং এমেণ্ডমেণ্ট ৰিডিউচ দ্য ভোটিং ইজ ফ্ৰম 21 to 18 ইয়াৰ্ছ। তলৰ কোনটো সংশোধনীৰ দ্বাৰা ভোটদান 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন চি 61th এমেণ্ডমেণ্ট। নেক্সট কুৱেশ্যনটো হৈছে
হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন সাউথ ইণ্ডিয়া? দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি গোদাবৰী। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ সাউথ ছুডান? দক্ষিণ ছুডানৰ ৰাজধানী কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ জিউবা। নেক্সট কুৱেশ্যনটো হৈছে ৰাজঘাট ইজ দ্য সমাধি অফ হুইচ ফেমাছ পাৰ্চনেলিটি? ৰাজঘাট কোনজন বিখ্যাত ব্যক্তিৰ সমাধি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি মহাত্মা গান্ধী। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য কোৰ্ট পয়েট অফ সমুদ্ৰগুপ্তা? সমুদ্ৰগুপ্ত ৰাজসভাৰ কবি কোন আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ হৰিসেন। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য এষ্টাব্লিছড ৰামকৃষ্ণ মিছন ইন দ্য ইয়াৰ অফ 1897? 1897 চনত ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ স্বামী বিবেকানন্দ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ বিছমিল্লা খান ৰিলেটেড? বিছমিল্লা খান কোনটো বাদ্যযন্ত্ৰৰ লগত সম্পৰ্কিত? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি শেহনাই। নেক্সট কুৱেশ্যনটো হৈছে ইন হিউমেন বডি হোৱাৰ ইজ পিটুইটাৰী গ্লাণ্ড লোকেটেড? মানুহৰ শৰীৰৰ পিটুইটাৰী গ্ৰন্থি ক'ত অৱস্থিত? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ব্ৰেইন। নেক্সট কুৱেশ্যনটো হৈছে নিয়াচিন ইজ দ্য কেমিকেল নেম অফ হুইচ ভিটামিন? নিয়াচিন কোনটো ভিটামিনৰ ৰাসায়নিক নাম? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ ভিটামিন B3। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু দ্য 2011 চেন্সাছ দ্য লিটাৰেচি ৰেট অফ ইণ্ডিয়া পাৰ্চেণ্টেজ ৱাজ? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সাক্ষৰতাৰ শতাংশ আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 74.04%। নেক্সট কুৱেশ্যনটো হৈছে হাউ মাছ পাৰ্চেণ্ট অফ ৱাটাৰ প্ৰেজেণ্ট ইন দ্য হিউমেন বডি? মানুহৰ শৰীৰত কিমান শতাংশ পানী থাকে? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 60%।